নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, এখন জনপ্ৰিয় অসমীয়া ধাৰাবাহিক নাম বেহাৰবাৰী আউটপোষ্ট আপোনালোক সকলোৰে চিনাকি, সকলোৰে মৰমৰ এখন জনপ্ৰিয় ধাৰাবাহিক। এই ধাৰাবাহিকখনত মোহনৰ চৰিত্ৰত অভিনয় কৰা দীপজ্যোতি কেওটক আপোনালোক সকলোৱে চিনি পায়। বেহাৰবাৰী আউটপোষ্টৰ প্ৰিয় চৰিত্ৰ, অসমবাসীৰ প্ৰিয় চৰিত্ৰ মোহন। এই মোহনৰ চৰিত্ৰত অভিনয় কৰা দীপজ্যোতি কেওটক আপোনালোক সকলোৱে যিহেতু চিনি পায়, তেখেতৰ অভিনয় চাইও আপোনালোকে নিশ্চয়কৈ ভাল পায়। দীপজ্যোতি কেওটৰ অভিনয় নহয়, এইবাৰ বিহুত আমি দীপজ্যোতি কেওটৰ কণ্ঠত হয়তো শুনিবলৈ পাম এটি গীত। দীপজ্যোতি কেওট অৰ্থাৎ মোহনে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এখন ফটো আৰু মোহনে কৈছে যে ভাইটিহঁতৰ লগত বিহুত নতুন কিবা এটা আহি আছে, আপোনালোকে আশীৰ্বাদ কৰিব। মোহনে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছে, কাৰণ মোহনৰ নতুন কিবা এটা বিহুত আপোনালোকে পাব। মোহনৰ হয়তো এটি গীত, মোহনৰ কণ্ঠত হয়তো গীত আমি শুনিবলৈ পাম বিহুত। প্ৰিয় দৰ্শক, আপোনালোক সকলোৰে বাবে এটা ভাল খবৰ। মোহনৰ যিহেতু অভিনয় আপোনালোক সকলোৱে ভাল পায়, মোহনৰ অভিনয়ৰ পাছত এবাৰ আমি মোহনৰ কণ্ঠত গীত শুনিবলৈ পাম। মোহনৰ কণ্ঠত আপোনালোকে গীত বেহাৰবাৰী আউটপোষ্টতে হওক নাইবা মোহনৰ যিবিলাক ষ্টেজ প্ৰগ্ৰেম, তাত মোহনৰ কণ্ঠত আপোনালোকে হয়তো গীত শুনিছেই। মোহনে সুন্দৰকৈ গাব পাৰে গীত, আৰু মোহনৰ নতুন এই আহি থকা গীত শুনিবলৈ আমি অপেক্ষা কৰিব লাগিব বিহুলৈ। আশা কৰোঁ আপোনালোক সকলোৱে আদৰি ল'ব। যিদৰে মোহনৰ অভিনয় আপোনালোকে আদৰি লৈছে, মোহনৰ অভিনয় যিদৰে আপোনালোক সকলোৱে ভাল পায়, সকলোৱে মোহনক মৰম দিছে, আশা কৰোঁ মোহনৰ কণ্ঠত যি গীত আমি শুনিবলৈ পাম এইবাৰ বিহুত, সকলোৱে আদৰি ল'ব আৰু সকলোৱে মৰম দিব।